প্ৰায়বোৰ লোকৰে অতি কম পৰিমাণে হ'লেও ঘাম ওলোৱাটো স্বাভাৱিক কথা, কিন্তু অতিপাত ঘামি থকাটো এটা ডাঙৰ সমস্যা। গতিকে ইয়াৰ ওপৰত লক্ষ্য ৰাখি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমি অতিপাত ঘাম ওলোৱাক কেনেকৈ ঘৰুৱা উপায়েৰে নিৰাময় কৰিম তাৰ বিষয়ে আজি আলোচনা কৰিম। গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথম উপায়টো হৈছে প্ৰতিদিনে বিলাহীৰ ৰস খাওক। শৰীৰৰ যিকোনো অংশই অতিৰিক্ত ঘাম প্ৰতিৰোধ কৰিবলৈ প্ৰতিদিনে 1 গিলাচকৈ বিলাহীৰ ৰস খাওক। বিলাহীৰ ৰস খাব নোৱাৰিলে কম পৰিমাণে কেঁচা বিলাহী আপোনালোকে চালাড হিচাপেও ব্যৱহাৰ কৰিব পাৰে। ই ঘাম নিয়ন্ত্ৰণত সহায় কৰাৰ উপৰিও গাৰ ছাল সুন্দৰ আৰু পৰিষ্কাৰ কৰি ৰাখে। বিলাহীত থকা পটাছিয়াম আৰু মেগনেছিয়ামে ঘাম নিয়ন্ত্ৰণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। 2 নম্বৰ উপায়টো হৈছে বেকিং ছ'ডা। 2খন হাত ডুবাব পৰা পানীত বেকিং ছ'ডা মিহলি কৰি সেই পানীত প্ৰতিদিনে 15 পৰা 20 মিনিট হাত ডুবাই ৰাখক। অতিপাত ভৰি ঘমাৰ ক্ষেত্ৰতো এই ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰি বজাৰত উপলব্ধ বিভিন্ন ধৰণৰ ঘাম নিৰোধক স্প্ৰে বা টেলকম পাউডাৰ ব্যৱহাৰ কৰি সাময়িকভাৱে ঘাম নিয়ন্ত্ৰণ কৰাত ব্যৱহাৰ কৰিব পাৰে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ। ধন্যবাদ।